নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ব্লগ ভিডিঅ'লৈ। আজি মই যাব ওলাইছোঁ পিকনিক প্লেচ ভূটান চকী। মোৰ লগত যাব বাপুজী কলেজৰ অৰ্থনীতি বিভাগৰ গোটেই আমি ডিপাৰ্টমেণ্টটো যাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ গাড়ী ৰেডি হৈ আছে। এয়া আধা আহি পাইছে মানুহ। বাপৰে বৰষুণ, আমাৰ ভাগ্যখিনি এনেকুৱা হ'ব লাগে নে যে বৰষুণ। পিকনিক আহিলেও এতিয়া ভগৱানেহে যায় ন পিকনিক প্লেচ গৈ কেনে কি হয় আৰু। চাই থাকক ভিডিঅ'টো। কিবাকৈ বৰষুণৰ মাজে মাজে আমি পিকনিক প্লেচ ভূটান চকী আহি পালোঁ। মানুহ কম এতিয়া, চবৰে সেয়ে টেনশ্যন হৈছে, চাওক কি হয়। আহি পালোঁ কিন্তু ইয়াতে বৰষুণ, চব পিনে গাড়ীবিলাক আহিছে ইয়াতে, কিন্তু ক'ত খাব কি খাব কোনেও তিৰপাল অনা নাই। হঠাৎ বতৰটো বেয়া হৈ গৈছে, সেইটো কাৰণে বহুত টেনশ্যন হৈ গৈছে। এয়া আমাৰ এতিয়া আমাৰ পম্পী দিন কাটি আছে। পাহনা চাহৰ মানুহ, এইটো মেম দীপশিকা মেম চাহ খাই আছে। ইয়াতে ভাত ৰান্ধি আছে। ইয়াতে এইটো ছাৰ আমাৰ চাহ খাই আছে। চাই ভাল লাগছে নে আজি আহি কেনে? বঢ়িয়া বঢ়িয়া, ভাল লাগছে। পিছে বতৰটো অলপ অসুবিধা দিছে। একো নাই, অসুবিধাৰ মাজতে সুবিধাবিলাক উলিয়াই ল'ব লাগিব ন। চলি আছে আমাৰ, আমি ফটো উঠিব পামনে নাই? আৰামছে না। ইছ বা, মোৰ চশমা পিন্ধি লেবেল দি আছে। মোৰ চশমা হয় এইযোৰ। এইফালে পোষ্ট চলি আছে। সাবস্ক্ৰাইব এডি ব্লগ, বহুত ফেমাছ ব্লগ, বঢ়িয়া বঢ়িয়া ব্লগ। এইটো হৈছে DSLR বেগ লৈ থকা মানুহ, নিজে আমাৰ কেমেৰামেন। আৰু বহুত কিবা কিবি দেখাই আছোঁ, চাই থাকক। এয়া চাউল হৈ আছে অসীম ভাইটি আৰু আমাৰ ত্ৰিদীপ ভাইটি। ৱাও, ঘৰত এনে চাউল আছে না কেতিয়াবা? মজা। এই দিব নালাগিছিল সেইটো। বিৰাট ধুনীয়া লাগছে, একদম ফটো শ্বুটিং চলি আছে। এতিয়া আমি যাই আছোঁ ইয়াৰে ওচৰত থকা হনুমান মন্দিৰত। এইটো দীপশিকা মেম, ভাস্বতী মেম। ঠিক আছে ছাৰ।
Don't cross Bhutan border. এই ভূটান এই আমি ভূটান এই বেলেগ দে আমি Oh my god, you. Wow. Oh my god. Oh, Bibi. Wow. Par bogay. আমাৰ ভাত চাত খোৱা লোৱা শেষ হৈ গ'ল এতিয়া বাচন ধুব লাগে এইখিনিতে আজি আমাৰ মোৰ ব্লগ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ এতিয়া আমি গাড়ী আমাৰ ৰেডি সকলোবিলাক উঠিছে আমি যাব ওলাইছোঁ সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো বাই বাই